নমস্কাৰ বন্ধুসকল, মোৰ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হেল্ল' গাইজ, আমি অলৰেডি আহি পাইছোঁ গুৱাহাটী ৰেলৱে ষ্টেচন আৰু ষ্টেচনত আমি বহি আছোঁ প্লেটফৰ্ম নাম্বাৰ 4ত। এখন হ'ল পূৰ্বোত্তৰ সম্পৰ্ক্ৰান্তি এক্সপ্ৰেছ। 6:10 ট্ৰেইনখন ইয়াৰ পৰা এৰিব আৰু নিউ দিল্লী পাওঁতে প্ৰায় 31 আৱাৰ্ছ লাগিব। তো ট্ৰেইনখন 6:10 এৰিব। আমি অলৰেডি বেগ চেগখিনি ভিতৰত ৰাখি লৈছোঁ, জেঠু জেঠাইক বহাই দিছোঁ। আমাৰ ডবাটো হ'ল 3 tier AC ইকনমি। তো আমাৰ ডবা হ'ল M1। এই 3 tier ইকনমি যিবিলাক নতুন ডবা হয় আজিকালি ওলাইছে, অলপ মানে তাত ডিফাৰেঞ্চ বেলেগ একো নাই, প্ৰাইচৰ জাষ্ট 50-30 টকা ইফাল সিফাল থাকে। আৰু ধৰি লওক কেবিন কেইটা মানে অলপ সৰু থাকে, মানে আপুনি ধৰিবই নোৱাৰিব কিমান সৰু। তো এইটোৱে হ'ল 3 tier ইকনমি AC হয়। ইয়াতে স্পেচটো জাষ্ট মানে ছিটকেইটাৰ স্পেচটো অলপ কম থাকে, বাকী একো ডিফাৰেঞ্চ নাপায়। গ্লাছ থাকিব আৰু ইয়াত প্ৰত্যেকৰ কাৰণে এটা এটা LED থাকিব। পাৰ্টিকুলাৰলি আপোনালোকৰ ইয়াতে AC আছে, এইটো ছিংগল AC থাকিব। আৰু নৰ্মেলি আপোনাৰ ACটো থাকে আৰু ইয়াতে অলপ অলপ চলি থাকে। তেনেকুৱা নহয় যে ঠাণ্ডা দিনত আহিলে আপোনালোকে ACটো বহুত পাব বা আপুনি নিজে এডজাষ্ট কৰিব পাৰিব। বাকী কথা হ'ল অ'কে আছে, ক্লিন আছে, নতুন ডবা হয়। 3 tier AC ইকনমিত 83টা বাৰ্থ থাকে, মানে আপুনি যদি ইকনমি নহয় 3 tier AC হয় ডাইৰেক্ট, তেতিয়া 72টা থাকে, মানে তাতে স্পেচটো অলপ বেছি থাকে বহিবলৈ, মানে ছিটকেইটা অলপ ডাঙৰ থাকে। বেলেগ ডিফাৰেঞ্চ একো নাই, ইয়াত জাষ্ট মানে ছিট কেপাচিটিটো অলপ বেছি আৰু নৰ্মেলি ক'ব গ'লে সেইটো। ফাইনেলি বহি ল'লোহি আৰু মোৰ উইণ্ড' ছিট হয়, এখেতৰো উইণ্ড' ছিট। এয়া আমাৰ কালি জেঠাই দেখুওৱা চিৰা, ক্ৰীম, মিঠৈ আমি ইয়াত ট্ৰেইনৰ ভিতৰত খাই আছোঁ। অসমীয়া যে চিৰা ভাত এইবোৰ এৰিব নোৱাৰোঁ। মজা। গাইছ, এইবাৰ আমি বুট, পিঁয়াজ, জলকীয়া, আদা কুটি আছে আমাৰ। ট্ৰেইন গৈ আধা পোৱাগৈ নাই, খোৱাহে চব যোগান চলি আছে। আপেল কাটা হ'ব। আমি এতিয়া এৰিছোঁ নিউ জলপাইগুৰি জংচন। নিউ জলপাইগুৰি জংচনটো উত্তৰ বংগ, উত্তৰ পূব আৰু ছিকিমৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়, কাৰণ ইয়াৰ পৰা আপুনি ধৰি লওক অসম কাছাৰ কানেক্ট হৈ আছে আৰু ইফালে দাৰ্জিলিং ছিকিম যাব পাৰে। খুব এটা ইম্পৰ্টেণ্ট জংচন হয়। তো সকলোবোৰ ট্ৰেইন এইফালেদি অহা যোৱা কৰে। তো আমি ইয়াৰ আগত দাৰ্জিলিং আহোঁতেও আমি NJPত নামিব লগা হৈছিল, আৰু সেইখিনি আৰু বিশেষ সুবিধা আছে এইটো জংচনত। এতিয়া আমি বিহাৰৰ কাটিহাৰ জংচনত আছোঁ। বিহাৰ সোমোৱা বহুত টাইম হ'ল। কাটিহাৰ জংচনটো এটা খুব ইয়াৰে পপুলাৰ জংচন হয়। এইটো কাটিহাৰ জংচন হয়। এতিয়া বাজিছে 8টা আৰু আমি বিহাৰৰ এটা ষ্টেচন বেগুচৰাই পালোহি। তো আমাৰ প্ৰায় 12 ঘণ্টা জাৰ্ণি হৈ গৈছে। কেনেকুৱা লাগিছে জেঠু? ভাল লাগিছে। জাৰ্ণিটো ঠাণ্ডাও নহয়, গৰমো নহয়, ধুনীয়া, মানে ভাল লাগিছে আৰু। খালি অলপ লেট্ৰিন বাথৰুমবোৰতো জানে, ইণ্ডিয়ান ৰেলৱে লেট্ৰিন বাথৰুমবোৰ বেছি চাফা নাথাকে, তথাপি আহিব লগা হৈছে আৰু তেনেকৈ মিলাই কৰি। দেহাটো ইমান সুস্থ নহয়, তথাপিতো এয়া দেখিছে ঔষধ পাতি এয়া মানে জীৱন গুটি লৈ আহিছে, জীৱন গুটি। এইটো বোলা লৈ আহিছোঁ, তথাপিতো আহিছোঁ আৰু। আপোনালোকে আশীৰ্বাদ কৰিব দেই আমাকো, ভালে ভালে ঘূৰি আহোঁগৈ যেন। কিবা ক'বা? নাই একো নকওঁ। এতিয়া গাইছ, আমি শুবলৈ লৈছোঁ। ৰাতি আহাৰটো আহি গ'ল, খাই লৈ এতিয়া শুই দিওঁ আৰু ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ। গুড নাইট। বতাহ এফালে এনেকে নহয়। দুখন ফণি আনিছে বোলে জেঠুৱে। আমি ল'ব আনিছিলে আকৌ।
ল'ব আনিছিলা দিয়ক আছোঁ দিয়ক সৰু ল'ব আনিছিলা এই নামিবলৈ হৈছে আছোঁ দিয়ক আৰু দিল্লী পামগৈ আমাৰ 5 ঘণ্টা 4.5 ঘণ্টা 5 ঘণ্টা আছে তো লগ পাই আছোঁ বা কি স্পীড গৈছোঁ এতিয়া আমি পাপ বিস্কুটৰ লগত লাল চাহ খাই আছোঁ আমি 3 জনে আৰু এইফালে আমাৰ স্বাস্থ্যকৰ মানুহে আপেল খাই আছে ফাইনেলি আমি আহি পালোঁ নিউ দিল্লী এতিয়া আমি নিউ দিল্লীত নামিলোঁ নামি এতিয়া আমি পাহাৰগঞ্জৰ পিনে যাম মই ৰুম বুক কৰি থোৱা আছে মানুহ আহিব অলপ আগবঢ়াই লৈ যাব চিনি নাপালে কিন্তু নিজে ওলাব চেষ্টা কৰিম আমি নিউ দিল্লী ফাইনেলি পাই গ'লোঁ 30 ঘণ্টা লাগি গ'ল আমি এতিয়া পাহাৰগঞ্জৰ পিনে গৈ আছোঁ আমাৰ ট্ৰেইন ৰাখিছিল সেইফালে দূৰ আছিলে বাৰু এতিয়া আমি প্লেটফৰ্ম 1 পিনে আহি আছোঁ তো এইফালে হয় পাহাৰগঞ্জ তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট এটা নতুন ব্লগত লগ পাই আছোঁ বাই বাই গাইজ